হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। আজি বহুত দিনৰ মূৰত ভ্লগ বনালোঁ। পিছে এয়া ভ্লগটো মই বনাইছিলোঁ ঘৰতে যাওঁতে। আমি গৈছিলোঁ, মনসা পূজা আছিলে ঘৰত, আৰু মই অকণমান ভিডিঅ' কৰিছিলোঁ ঘৰত, যেনিবা মই ইমান টাইমো পোৱা নাই। আৰু এয়া দেখিছেনে, একদম ঘৰুৱা শাক পাচলিবোৰ মিষ্টাৰে লৈ আহিছে আৰু মোক এনেদৰে দেখাইছে আনি পেলাই। আৰু আনফালে এয়া হৈছে শিঙি মাছ। মিষ্টাৰে মোক কৈ থাকে মোৰ হেমগ্ল'বিন নাই, তেজ নাই, সেইকাৰণে শিঙি মাছ আনি খুৱাইছে মোক। যিহেতু ঘৰত আহিছোঁ বাবে এইবোৰ খাবলৈ পাইছোঁ। আৰু এয়া হৈছে কাৱাই মাছ। আৰু আমি যিহেতু দিল্লীত থাকোঁ, দিল্লীত এইবোৰ লোকেল বস্তুবোৰতো এনেও নাপাওঁ অসমৰ, হয়নে? আৰু আনফালে এয়া মিষ্টাৰে মোক লৈ আহিছিলে অকণমান ফুৰাবলৈ, আৰু ফুৰিব আহি মিষ্টাৰে এয়া ভেটফুল দেখা পাই ছিঙিবলৈ দিছে। আৰু মই কেতিয়াও খাই পোৱা নাই। মিষ্টাৰে কৈছে খাই চাবাচোন, আজি বহুত ভাল লাগে। আৰু এনেকৈ আমি ভেটফুল লৈ আহি শহুৰ দেউতাই শাহু মাই একদম ছিঙিব লাগি গৈছে, মানে ছিঙাত লাগি গৈছে আৰু এৰুৱাইছে। আৰু এনেদৰে বনাব। আৰু এতিয়া সেয়া ৰেডি হৈছে। আৰু এয়া দিলে পাঁচফোৰণ আৰু পিঁয়াজ। আৰু মই ভিডিঅ' কৰিছোঁ যিহেতু মই নাজানো বনাবলৈ, মায়ে বনাই আছে। আৰু শুকান জলকীয়া দিলে। আৰু এতিয়া এইখিনি দি দিব, ভেটফুলৰ ঠাৰি যে কাটি থৈছিলে, আৰু এনেদৰে গোটেইখিনি দি দিব। আৰু দেখিবহে ইমানখিনি লাগিছে, কিন্তু বনোৱা হোৱাৰ পিছত একদম কমি গ'ল বস্তুখিনি। আৰু খাই চাব আপোনালোকে, সঁচাকৈ মই যে খালোঁ, ইমান বেছি ভাল পাইছোঁ খাই। মই কেতিয়াও খাই পোৱা নাছিলোঁ, যিহেতু ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ। মোৰ আৰু খাবলৈ মন আছে। আৰু এয়া এনেদৰে নিমখ দিলে অকণমান, আৰু একদম চিম্পল বনাবলৈ। আৰু নিমখ ছটিয়াই অকণমান ইয়াতে ছ'ডা পাউডাৰ দি দিলে, অকণমান খাৰ হিচাপেও হ'ব। আৰু এনেদৰে অকণমান লেটিয়াই দিছে। আৰু এয়া দিলে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি সেনেকৈ দি দিব। আৰু অকণমান টাইম এনেকৈ লাৰি থাকিব। আৰু ইয়াতে অকণমান কি কয় এইটো, কাৰি পাত্তা দি দিলে, অকণমান নৰসিংহৰ পাত, অকণমান টেষ্টটো চাগে অকণমান বেছি ভাল লাগিবলৈ। আৰু এনেদৰে চাওক কিমান কমি গ'ল, কিমান বেছি আছিলে কমি গ'ল। আৰু এয়া ভাজি থোৱা মাছ, সৰু সৰু মাছ, এনেদৰে লাষ্টত দি দিলে। মানে মাছ দিলে বেছি টেষ্ট উঠে। আৰু বিশ্বাস কৰক, মই একোৱেই বেলেগ বস্তু লোৱা নাই, এইখিনিৰে মোৰ ভাত ইমান ধুনীয়াকৈ খোৱা গৈছে, বহুত বেছি ভাল লাগিলে খাই। আপোনালোকেও খাই চাবচোন যদি খাই পোৱা নাই। ভেটফুলৰ এনেদৰে ঠাৰিডালৰ এয়া খাৰ বুলিয়ে কৈছোঁ। আৰু চাওক ইমান অকণমান হৈ গ'ল বস্তুখিনি। আৰু এনেদৰে আমি খাই মেলি অকণমান পিছত মোৰ ভণ্টি কেইজনীমান আহিছিলে, 3জনী ভণ্টি, আৰু আমি ওলালোঁ অকণমান ফুৰিব যাম বুলি। চাওকচোন, চাওক কিমান যে ধুনীয়া লাগিছে বতৰটো। অকণমান কি হয়, ক'লাকৈ আহিছে, নাজানো আৰু আমি গৈ পাম নে নাই য'ত যাবলৈ বিচাৰিছিলোঁ। এয়া চাওক, আমি আধা ৰাস্তাতে ফচি গ'লোঁ। আৰু এনেদৰে চাওকচোন, স্কুটিও ফচি গ'ল। মানে বৰষুণ এজাক আহিল আৰু আমাৰ মানে চব চপাত হৈ গ'ল। আৰু আমাৰ অৱস্থা চাওক, স্কুটি টানি আছে ইফালে আকৌ মোৰ ভণ্টিজনীৰ চেণ্ডেলো বোকাত সোমাই থাকিলে। আৰু সিহঁতেও একদম হাঁহিত থাকিব পৰা নাই। ইফালে মোৰো ইমান হাঁহি উঠিছে অৱস্থা দেখা পাই। আৰু আমাৰ এয়া অৱস্থা হ'ল, এই স্কুটিয়ে টানিব পৰা নাই, ইটো সিটোক টানি আছে আৰু কিবাকৈ। তাৰপিছত মই একচুৱেলি ভাবিছিলোঁ সিহঁতক আমাৰ নতুন হাইৱেটো দেখাওঁ, আৰু সিহঁতে অলপ ভাল পাব। আগতেও গৈছে বাৰু সিহঁতি, আৰু সেইকাৰণে ভাবিলোঁ অকণমান ফুৰিও আহোঁ। আৰু এনেকৈ অকণমান আমাৰ ধেমালিও হ'ল। আৰু ৰাস্তাটো এনেই বৰ ধুনীয়া দেই, আমি সেইকাৰণে অকণমান বোলো ফুৰি আহোঁ, কিন্তু বৰষুণে মানে একদমেই বেয়া কৰি দিলে। আৰু আমি এনেদৰে অকণমান ফুৰিলোঁ, ঘূৰিলোঁ, ফটো দুখনমান উঠিলোঁ, আৰু ঘৰলৈ উভতিলোঁ। আৰু এয়া চাওক কিমান যে মাছ আনিছে, এয়া বাচিবলৈ ধৰিছে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।